নমস্কাৰ বন্ধুসকল আপোনালোকক মানে কাহ হৈছে নেকি কাহ হৈছে যদি কাহৰ বাবে সাধাৰণ কাহৰ বাবে তুলসীৰ ৰস 2 চামুচ আৰু মৌ 1 চামুচ মিহলি কৰি খালে কাহ আতৰ হয় বা যেতিয়ালৈকে আপোনাৰ কাহ আতৰ নহয় তেতিয়ালৈকে দিনত দুবাৰ খাব পাৰিব মেলেৰিয়া ৰোগৰ ঔষধি বনাবলৈ শিকক ঘৰতে সহজে মেলেৰিয়া ৰোগৰ ঔষধি বনাবলৈ আপুনি এটা কেৰাহী লাগিব কেৰাহীত 1 কিলোগ্ৰাম নিমখ ভাজি ল'ব আৰু এই নিমখখিনি ইমানকৈ ভাজিব লাগিব যে এটা সময়ত এই নিমখখিনিৰ ৰং কফিৰ দৰে হয় কফিৰ নিচিনা কফি ব্ৰাউন কালাৰ হয় নিশ্চয় কফিৰ নিচিনা হ'ব তেতিয়া আপুনি কেৰাহীৰ পৰা মানে নমাব ইয়াৰ পাছত ঠাণ্ডা হ'লে এই নিমখখিনি কফি কালাৰৰ হয় তাৰ পিছত এই নিমখখিনিক আপুনি ঠাণ্ডা হ'লে এটা পাত্ৰত ভৰাই থওক তাৰ পাছত আধা চামুচ এই নিমখখিনি মানে 1 গিলাস গৰম পানীত মিহলাই আপুনি এই নিমখ পানীখিনি খাই দিলে মানে আপোনাৰ জ্বৰ আতৰ হয় মানে জ্বৰ ভাল হয় তাৰ পিছত জ্বৰ কমিলেও একবাৰ খাই দিব কাৰণ জ্বৰ ভাল হয় আৰু ভাল হোৱাৰ পাছতো একবাৰ খাই দিয়ে এই জ্বৰখিনি আকৌ একবাৰ ঘূৰি কিনি নাহে মানে আপোনালোকে নিশ্চয় ভাবিছে যে মই এই ল'ৰাই এই জ্বৰৰ ওপৰত এই ইলছৰ ওপৰত মানে কেনেকৈ মানে জানিছে ইয়াৰ দবা এইটো ইয়াৰ মানে ঔষধি এইটো হয় বুলি আপুনি এইবোৰ টেনশ্যন ল'ব নালাগে আপুনি বুক ষ্ট'ৰত গৈ কিনে এইখন কিতাপৰ পৰাই আপোনালোকক চব ইনফৰমেশ্যন কেইটা দি আছোঁ এনেই মই দিয়া নাই এই কিতাপত যি লিখা আছে মই সেই পঢ়ি কিনি কেইটামান টপিক আপোনালোকৰ আগত কৈছোঁ মই এই কিতাপৰ পৰা নিশ্চয় আপোনালোকক জনাই থাকিম নতুন বেমাৰ কি আছে কি নাই চব কৈ আছোঁ ইয়াৰ কাৰণ কি ইয়াক কেনেদৰে নিৰাময় কৰা হয় এই বেমাৰৰ পৰা বাচি থাকিবলৈ কি কৰা যায় এইবিলাক মই ক'ম আজিলৈ ইমানতে সামৰিছোঁ আৰু বেলেগ এটা ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে বাই বাই।